ই ইয়াত কি কৰি আছে? হৈ গ'ল ইণ্টাৰভিউ নাই এটা সোমাইছে এইবিলাক তাৰপিছত মোৰ পাল Yes, হৈ গ'ল। ঐ তোমাক মাতিছে। মে আই কাম ইন ছাৰ Yes, coming. ঐ কেনেকৈ সুধিছে ভিতৰত? একদম সহজ সুধিছে, চিন্তা নকৰিবা, পাৰিবা। তাকে পাৰিলে হয় আৰু। য়েছ য়েছ হৈ গ'ল মাতিছে নেকি মোক? Okay, মই ইভিনিং জনাই আছোঁ আপোনাক। ঠিক আছে। মে আই কাম ইন ছাৰ Yes, coming. গুড মৰ্ণিং ছাৰ Good morning. Please have a seat. থেংক ইউ ছাৰ Kunal, right? য়েছ ছাৰ Okay, tell me about yourself. ছাৰ মাই নেম ইজ কুণাল আই হেভ Kunal, মই এটা কথা কওঁ, সদায় মনত ৰাখিবা। কি ছাৰ মানে তোমাৰ ডিগ্ৰী আছে, তোমাৰ কলেজ কি, সেইবোৰ মেটাৰ নকৰে। কাইলৈ তুমি বাহিৰলৈ যাবা, তেতিয়া তুমি নিজৰ আইডিয়াবোৰ শ্বেয়াৰ কৰিবা। যেতিয়া তোমাক কোনেও নুসুধে তোমাৰ কলেজ কি, হয়নে নহয়? হয় ছাৰ Okay, তোমাৰ tell me about your past experience. কি ক'ম ছাৰ বেয়াকৈ কাটি থৈ গুচি গ'ল বাঁহ চাহ দি থৈ গুচি গৈছে বহুত ভাল পাইছিলোঁ তাইক মই কাটি থৈ গুচি গ'ল তাই মোক গম পাই ছাৰ কাটি থৈ গুচি Relax. ছাৰ হাই বুলি মেছেজ কৰিছিলোঁ ৰিপ্লাইটো নিদিলে আৰে মই ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ। কৈ আছ কি তই? অ' ছাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ছাৰ ইমান কাম কৰিছোঁ ক'ৰ পৰা আছেতো নিজে গম পোৱা নাই আৰে য'ৰ ত'ৰ পৰাই ষ্টাৰ্ট কৰ ভাই। ছাৰ মই আপোনাৰ I will tell you in the one of the companies I was directly information and distributing key of data and publishing across the organization and the another role I will recently responsible to improve to the employees. Wow, impressive. Yes sir. Can you explain? হয় ছাৰ, মই এটা কোম্পানীত প্ৰিণ্ট আউট উলিয়াই দিছিলোঁ আৰু এটা কোম্পানীত কফি মেচিনৰ পৰা কফি উলিয়াই দিওঁ। বাহ, Thank you sir. বাইদেৱে ইমান ধুনীয়া ইংলিছ ক'ব পাৰিছিলা? ছাৰ গুগলত সেইতে পাইছিলোঁ তো সেইটোকে কৈ দিলোঁ তোমাৰ ষ্ট্ৰেংথ কোৱা? ছাৰ মই গ্ৰেটলি ভাল পাওঁ I also love music আৰু I won a pole race in class 4. I have collected 1051 rupees to donated in coronavirus. ৰংগলী বনাব জানা তই? ছাৰ বনাই লওঁ কেতিয়াবা আমাৰ HR ৰংগলী বনাব মানুহ লাগে। মই ভাবিছিলোঁ মজুৰা কৰিবলৈ হায়াৰ কৰি লওঁ। মজুৰা কৰিব জানা নাই? মজুৰা কৰিব কিয় খাবা নেকি? ছাৰ এটা কাম কৰক চিকেন বিৰিয়ানী চিকেন ম'ম' চিকেন ফ্ৰাইড ৰাইচ চিকেন ৰোল চিকেন তন্দুৰী চিকেন বিৰিয়ানী পোলাও চিকেন পোলাও চিকেন ড্ৰাই ফ্ৰাই চিকেন লেগ পিচ চিকেন ইমানেই নে? এটা কাম কৰা, পাণ এখনো দি দিয়া। অ' ছাৰ পাহৰিলে ছাৰ দিতে পান এখন মোৰ ৱেটাৰ হয় ৰেষ্টুৰেণ্টৰ। আৰে তোক সুধিছিলোঁ যে ইয়াত খাবি নেকি? আৰু ইমান বস্তু কোনে খাই বে? sorry ছাৰ আৰু নকওঁ sorry Okay, tell me, why should I hire him? Sir, because you need the employee. আৰে I mean, তোমাৰ জবটো আমি কিয় দিম? কাৰণ ছাৰ মোক এটা জবৰ প্ৰয়োজন আৰে তোমাৰ ওচৰত এনেকুৱা কি আছে যে বেলেগৰ ওচৰত নাই? আৰে মই কেনেকৈ জানিম এতিয়া বেলেগৰ হাতত কি আছে মোৰ হাতত কি নাই? বেলেগৰ বাথৰুমত গৈ মই জুমি নাথাকোঁ কিন্তু। আৰে কোনে পঢ়ালে বে ইয়াক? Mind your language, পাহৰি নাযাবি তই ইণ্টাৰভিউ দিবলৈ আহিছোঁ। অ' sorry ছাৰ By the way, কুণাল, তুমি অহা 5 বছৰ তুমি অফিচটোৰ কাৰণে কি কৰিম বুলি ভাবিছা? মানে কিদৰে আগবাঢ়িম বুলি ভাবিছা? ছাৰ 5 বছৰৰ পাছত Yes, and give me an honest answer. অ'কে ছাৰ ফাৰ্ষ্ট ইয়েৰত মই গোটেই অফিচটো অবজাৰ্ভেশ্যন কৰিম
ছেকেণ্ড ইয়েৰত আপোনাৰ গোটেই এমপ্লয়িজৰ লগত মই বন্ধুত্ব কৰি ল'ম, থাৰ্ড ইয়েৰত গোটেই মই আইডিয়াবোৰ সিহঁতক দি মই কোম্পানী সিহঁতৰ ফালৰ পৰা লৈ ল'ম, আৰু ফ'ৰ্থতে সিহঁতৰ লগত বন্ধু বান্ধৱী কৰি ভাল কোম্পানী এটা খাৰা কৰিম, আৰু ফাইভতে আপোনাক কোম্পানীটো দি দিম। ওলা তই পিছত ওলা চিকিউৰিটি চিকিউৰিটি চৰি ছাৰ আৰু এনেকুৱা নকৰোঁ, চৰি তই ইণ্টাৰভিউ দিছ নে মই ইণ্টাৰভিউ দিছোঁ মই নিজেই কনফিউজ হৈ আছোঁ ছাৰ বাহিৰৰ পৰা আহিব পাৰিম নেকি? কিয় ছাৰ মানে বাথৰুম যাব লাগে ইমাৰ্জেঞ্চি, মানে ইণ্টাৰভিউ অলপ বেছি নাৰ্ভাছ হৈ গৈছিলোঁ, বেছিকৈ পানী খাই দিলোঁ তেতিয়া লাগিছে। যা যা সোনকালে যা থেংক ইউ ছাৰ। তোৰ কৰ পাছে আহিব ছাৰ সোমাব পাৰোঁনে? নহ'লে তুমি কি ইণ্টাৰভিউ তাৰপৰাই দিবা নেকি এই 12 টকা ইমানো ভাল লাগে নাই ছাৰ ভাল লাগিবলৈ এতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফটো দিব লাগিব এতিয়া মই। ষ্টুডেণ্ট যিমান হৈছে কিমান উত্তৰ দিবি চৰি ছাৰ। ৱেল ইয়াৰ পৰা তই পাছ এক্সপিৰিয়েঞ্চৰ পৰা কি শিকিলি ছাৰ টাইম পাছ। টাইম পাছ কৰিবলৈ আহিছ হা বেলেগ কাম নাইতো ছাৰ কাম থকা হয় মই এনেই আহিলোঁ হয় নেকি? তই ওলা ইয়াৰ পৰা ওলা বেছি হৈছে তোৰ লগত ওলা চৰি ছাৰ মোৰ জবটো লাগে ছাৰ, নহ'লে মোৰ ঘৰত মায়ে সোমাব নিব ঘৰত মোক। বাকী তই কম্পিউটাৰ পাইথনৰ কথা কিবা জাননে ছাৰ পাইথনটো কি আছে, সি বিশেষকৈ গৰম জেগা ভাল পায়, সি মানে জংঘলে থাকে, আৰু বিশেষকৈ সি গৰম ঠাইত বেছিকৈ পোৱা যায় পাইথনটো। ইয়াত কি ডিস্কভাৰী এনিমেল প্লেনেট চেনেলৰ কি ইণ্টাৰভিউ চলি আছে নেকি কৈ আছ কি ছাৰ আপুনিতো সুধিছিল পাইথনৰ কথা। সেইটো নহয় মইতো কম্পিউটাৰ পাইথন প্ৰগ্ৰেমিং লেংগুৱেজৰ কথা সুধি আছোঁ সেইটো কওঁ অ' ছাৰ সেইটো কথা ছাৰ নাজানো মই। আৰে তেতিয়াহ'লে জান কি তই ছাৰ মই মেগী বনাব জানো, চাহ বনাব জানো, আৰু ঘৰ সাৰা ঘৰ মোচা এইবোৰ কাম কৰিব পাৰোঁ আৰু। বাকী কচোন হু ইজ দ্য ফাদাৰ অফ ফিজিক্স আইজাক নিউটন। মুনৰ পৰা আৰ্টৰ ডিষ্টেঞ্চ কিমান ছাৰ 3,84,400 কিলোমিটাৰ্ছ। আৰ্থৰ কিমান পাৰ্চেণ্টেজ মানে এছিয়াত বাস কৰি আছে ছাৰ 60%। বাহ ঠিক আছে এটা লাষ্ট কুৱেশ্যন ৱৰ্ল্ডৰ টোটেল পপুলেশ্যন বাহ তাকে মই ভাবোঁ কুৱেশ্যনটো মানে ক'বলৈ লাগি আনচাৰ ক'ব কৰি দিয়ে ছাৰ আজিকালি ইমান সহজ নহয়, চব গুগলতে পাই যায়। Shut up! চৰি ছাৰ। ক'ত ফচিলোঁ বে মই তোৰ 6 ছাৰ 2 to 3 times in a week. আৰে মইতো 6 আৰে মেল ফিমেল কি সুধিছোঁ তবে অথনা মাইকে নাম ধৰিব পৰা নাই, কোনে বছ বনালে বে ইয়াক? ঐ মাইণ্ড ইউৰ লেংগুৱেজ এইটো ফৰ্মেলিটি হয় সুধিবই লাগিব অ'কে ইয়াত চাইন এটা কৰা ছাৰ দিয়ক। আৰে পঢ়িতো ল ছাৰ পঢ়ি পঢ়িটো টাইম কিয় খৰচ কৰোঁ, আপুনি আছে জবটো পামেই, আপুনিও কিবা কাম আছে ময়ো যাওঁ ঘৰলৈ, নে কি কয়? বাহ ইমান চিন্তা কৰ ছাৰ এইখন ছাৰ জবটো ফিক্স হ'ল ন? জবটোতো পালি বাৰু ছাৰ চাওক তেনেহ'লে মই। আৰে শুনিতো যা অঁ ছাৰ কওক। ইয়াত লিখা আছে যে তই 12 ঘণ্টা কাম কৰিব লাগিব আৰু বাকী ৰাতি 12 ঘণ্টা কাম কৰিব লাগিব বন্ধ পাবি তই অ'কে ছাৰ। ঈদ দুৰ্গা পূজা হোলী এইবোৰ চবতে বন্ধ পাবি অ'কে ছাৰ। চানডে কাম কৰিব লাগিব ছাৰ চেলাৰীটো? অঁ তই চেলাৰীটোৰ লগত এটা প্ৰতিমাহে বনাছৰ পইচাটো পাই থাকিবি কিন্তু তই চেলাৰী পইচাটো নাপাৱ বনাছৰ পইচাটো পাবি চাইন কৰি যেতিয়া কংগ্ৰেচুলেশ্যনছ ফৰ ইউৰ জব থেংক ইউ ছাৰ। দে তোৰ জব ফিক্স দে অ'কে নেক্সট মাতা ছাৰ জইনিংটো কেতিয়া কৰিম? কাইলৈ মৰ্ণিং 9টাত কৰা ছাৰ চেলাৰী নেক্সট ছাৰ ওৱান মোৰ চান্স। নেক্সট